গুৱাহাটী বিএডৰ যদি এতিয়ালৈকে আপোনালোকে এপ্লাই কৰা নাই, তেতিয়াহ'লে সোনকালে এপ্লাই কৰি লওক। কাৰণ লাষ্ট ডেট 22 জুন। আজি হৈ গ'ল 19 জুন, 22 জুনত ইয়াৰ লাষ্ট ডেট। ভিডিঅ'টো শেষলৈকে চাই থকা মই তাৰ বিষয়ে ধুনীয়াকৈ কথা পাতিম। যদি ভিডিঅ'টো নজৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি আপোনালোকে ফেচবুকত চাইছে, প্লিজ পেজটো ফ'ল' কৰি লওক, কাৰণ তাতো মই তেনেকুৱা টাইপৰ ভিডিঅ'ছে দি থাকোঁ। এতিয়া চাওক, গুৱাহাটী ইউনিভাৰ্চিটিত যদি আপোনালোকে বিএড কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ ইয়াত অনলাইন এপ্লাই আৰম্ভ হৈছে 12 জুনৰ পৰা আৰু শেষ হ'ব 22 জুনত। আৰু আপোনালোকে 2,000 টকা তাত দিব লাগিব এপ্লাই কৰোঁতে। আৰু যদি বিএডৰ কথা কওঁ, যে বিএডটো বহুতে জানে যে 2বছৰীয়া কোৰ্চ বিএডটো কৰোঁতে, আৰু বিএডটো এটা মানে বহুত বেছি কষ্টলি এটা কোৰ্চ। যদি আপোনালোক হেৰিত পাই যায়, মানে গভৰ্ণমেণ্ট কলেজত পাই যায়, তেতিয়াহ'লেতো কথা নাই, তেতিয়া তাত বহুত কমতে হৈ যায়। কিন্তু আপোনালোকে যদি প্ৰাইভেট কলেজবিলাকত পায়, তেতিয়াহ'লে তাত আপোনাৰ লাখ টকা 2 লাখ টকাটো চকুমুটিয়ে গুচি যায়। তেতিয়াহ'লে ইয়াৰ যোনটো আপোনালোকে পৰীক্ষা দিব লাগিব, পৰীক্ষাটো আপোনালোকৰ ৰিটেন বেছ পৰীক্ষা হ'ব, আৰু তাত 120 মিনিটছ মানে 2 ঘণ্টা সময় থাকিব, আৰু 100 MCQs থাকিব তাত। আৰু টোটেল মাৰ্কছ হ'ব আপোনালোকৰ 400 মাৰ্কছৰ। প্ৰতিটো কুৱেশ্যনতে শুদ্ধ কুৱেশ্যন হ'লে, শুদ্ধ এনচাৰ কৰিলে আপোনালোকে 4 মাৰ্ক পাব, আৰু যদি আপোনালোকে ভুল মাৰ্ক কৰে, তেতিয়াহ'লে 1 মাৰ্ক কটা যাব। কাট অফ কি থাকে? কাট অফ 80 ফৰ আনৰিজাৰ্ভ এণ্ড 60 ফৰ ৰিজাৰ্ভ কেণ্ডিডেটছ। কাট অফ থাকিব 80 থাকিব আপোনালোকৰ আনৰিজাৰ্ভৰ মানে জেনেৰেলৰ কাৰণে, আৰু 60 থাকিব ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। এই কেণ্ডিডেট কোনে কোনে এপ্লাই কৰিব পাৰিব? যে তেওঁলোকে পাৰিব যোনে BA, BSc, BCom বা MA, MSc, MCom কৰিছে, আৰু মিনিমাম 50% ডিগ্ৰীত পাইছে, 50% মাৰ্কছ তেওঁলোকে পাইছে। কেণ্ডিডেট ফ্ৰম ST, SC, OBC, PWD কেণ্ডিডেটছ নিড এটলিষ্ট 45%। যোনখিনি ST, SC বা OBC বা PWD মানে বিকলাংগ কেণ্ডিডেট আছে, তেওঁলোকেও 45% মাৰ্কছ আনিব লাগিব। ফাইনেল ইয়াৰ ষ্টুডেণ্টছখিনিও এপ্লাই কৰিব পাৰিব, যাৰ এইবাৰ ফাইনেল দিছে কিন্তু তেওঁলোকৰ ৰিজাল্ট দিয়া নাই, তেওঁলোকেও ধুনীয়াকৈ ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত কি ছাবজেক্টত কিমান মাৰ্ক আহে, সেইখিনি আমি চাই লওঁ আহক। প্ৰথমতে আহিব জেনেৰেল ইংলিছত। জেনেৰেল ইংলিছত কি আহিব? এইটো ভোকেবুলাৰী, টেন্স, ভইচ, ভেৰিয়েশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন অফ চেন্টেন্সেছ এণ্ড কম্প্ৰিহেনশ্যন। এইখিনিত থাকিব আপোনালোকৰ 100 মাৰ্কছ। তাৰপিছত জেনেৰেল নলেজত থাকিব 120। জেনেৰেল নলেজত কি পৰিব? ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল চায়েন্স, কাৰেণ্ট এফেয়াৰ, এইখিনি থাকিব 120 মাৰ্কছৰ। তাৰপিছত টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি, তাত থাকিব 80 মাৰ্কছ। কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, ইছ্যুজ এণ্ড পলিচিজ, নেশ্যনেল পলিচি অফ এডুকেশ্যন, ৰাইট টু এডুকেশ্যন, সৰ্ব শিক্ষা অভিযান, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, RMSA, তাত থাকিব 60 মাৰ্কছ। আৰু ইথিক্স এণ্ড টিচিং এপ্টিটিউড বুলি এটা থাকিব, তাত থাকিব 40 মাৰ্কছ। টোটেল আপোনালোকৰ 400 মাৰ্কছৰ কুৱেশ্যন হ'ব, আৰু টাইম দিয়া হৈছে, তেনেকে আপোনালোকে গম পাইছে, 120 মাৰ্কছ মানে 2 ঘণ্টা টাইম দিয়া আছে। ইয়াত দিয়া আছে ট্ৰাই ব্ৰেকিং ৰুল। যেতিয়া দুজন কেণ্ডিডেটে একে মাৰ্ক পালে, ধৰক কোনোবা এজন 80 পালে আৰু ইজনো 80 পালে, ছেইম কথাটো কৈছোঁ, তেতিয়া তেওঁলোকৰ কাৰণে কি কৰিব? প্ৰথমতে চাব তেওঁলোকৰ ফাৰ্ষ্টত বাই ৰেচিঅ' পজিটিভ মাৰ্কছ এণ্ড নিগেটিভ মাৰ্ক। কাৰ কিমান পজিটিভ মাৰ্কছ বেছি আছে, কাৰ কিমান নিগেটিভ মাৰ্কছ বেছি আছে, নিগেটিভ বেছি পাইছে, তেতিয়া যাৰ পজিটিভটো বেছি থাকিব, তেওঁক অবভিয়াছলি বেছিয়ে দিব, ৰেংকিং কৰিব। তাৰপিছতো যদি টাই হয়, তেতিয়াহ'লে ছেকেণ্ড কৰিব কি যাৰ ফিউৱাৰ আনএনচাৰ, মানে যোনজন কেণ্ডিডেটে কমখিনি কুৱেশ্যন এৰিছে, মানে ধৰক 400 কুৱেশ্যনৰ, ধৰক 100 কুৱেশ্যনৰ ভিতৰত তেওঁলোকে 80টা কৰিছে, কোনোবা এজনে ধৰক 100 কুৱেশ্যনৰ ভিতৰত 70টাহে কৰিছে। যোনজনে কমকে এৰিছে, তেওঁক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু তাৰপিছতো যদি টাই হয়, তেতিয়াহ'লে যোনজন বয়সত ডাঙৰ, তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব। তেনেকে কৰি পেলাই ইয়াৰ যদি টাই হয়, তেতিয়া ব্ৰেক কৰা হ'ব। এইটো এটা নতুন কথা মই আপোনালোকক ক'ব বিচাৰিলোঁ, সেইকাৰণে মই এইটো ক'লোঁ। আৰু গম পাইছে, ইয়াত এপ্লিকেশ্যন এখন কৰোঁতে আপোনাৰ 2,000 টকা দিব লাগিব। ইয়াৰ পিছত আহি গ'ল যে জিঅ' এক্সাম চেণ্টাৰ ক'ত আছে। জিঅ' এক্সাম চেণ্টাৰ আছে গুৱাহাটী, নগাঁও, নলবাৰী, বৰপেটা, যোৰহাট, ডিব্ৰুগড়, ৰঙিয়া, মৰিগাঁও, গোৱালপাৰা, তেজপুৰ, মঙলদৈ, পাঠশালা, বিশ্বনাথ চাৰিআলি, লখিমপুৰ, ডিব্ৰুগড়, বঙাইগাঁও আৰু কোকৰাঝাৰ। এই কলেজখিনি চাব পাইছে, কোনখিনি কলেজ এফিলিয়েট হৈ আছে, মানে ইয়াৰ লগত বিএডৰ লগত লিংক হৈ আছে। ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ চাব পাৰিব। ইয়াৰ পিছত আহি গ'ল হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব লাগে। এতিয়া চাওক, আপোনালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল। মোৰ এইটো ফোন নম্বৰ, ধুনীয়াকৈ ঘৰতে বহি এপ্লাই কৰিব পাৰিব। তেতিয়াহ'লে এইখিনি ভিডিঅ'টো পজ কৰিব চাই ল'ব পাৰে, কিন্তু নহ'লেও কথা নাই, মোৰ এইটো ফোন নম্বৰত কণ্টেক্ট কৰিলে হ'ল। ইম্পৰ্টেণ্ট ডেট কি আছে? 12 জুনত ইয়াৰ ষ্টাৰ্ট হৈছিলে নটিফিকেশ্যন, আৰু 12 জুনতে ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছিলে, আৰু 22 জুনত ইয়াৰ লাষ্ট ডেট। তাৰ এডমিট কাৰ্ড ওলাব 8 জুলাই, এক্সাম চেণ্টাৰ হ'ব, এক্সাম ডেট হ'ব 19 জুলাই, আৰু মেৰিট লিষ্ট মাৰিব 28 জুলাই। মানে এপ্লাই কৰিবৰ কাৰণে লিংক চিংক দিয়া আছে, কিন্তু আপোনালোকে যদি নিজে কৰিব মন কৰা নাই, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল, কাৰণ ইয়াৰ যদি অকণমান কিবা এটা ভুল হয়, বহুত বেছি প্ৰব্লেম হৈ যায়। সেইকাৰণে আপোনালোকক কৈছোঁ, যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে, মোক কণ্টেক্ট কৰক, মই ধুনীয়াকৈ এপ্লাই কৰি দিম। সেই ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি মোক ফেচবুকত চাই আছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰি লওক, আৰু মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। এতিয়া মই চাইনিং অফ।